ইভিনিং এভৰিৱান আহকচোন আজি ভাত খোৱা চাউলৰ গুড়িৰে 5 টকীয়া ৰিংছ বনাই খাওঁ। এয়া মই এটি বাউল লৈ লৈছোঁ, তাত 3 মুঠা ভাত খোৱা চাউলৰ গুড়ি দিছোঁ। চাউলখিনি মই একদম মিহিকৈ খুন্দি লৈছোঁ। মিহি হ'লে বনাবলৈ ভাল হ'ব। আৰু তাৰপিছত তাত এটি মই ৰুকি লোৱা গাজৰ লৈ দিছোঁ। গাজৰখিনিও একদম সৰু সৰুকৈ ৰুকি লৈছোঁ। ডাঙৰকৈ দিলে বনাবলৈ বেয়া হ'ব। ইয়াতে মই সিজাই লোৱা আলু 4 পিচ দি দিছোঁ। আলু 4 পিচ দিলে বস্তুটো বানটো ধুনীয়াকৈ খাব। তাতে অকণমান ক'লা নিমখ দিছোঁ। ক'লা নিমখ দিলে টেষ্টটো বেলেগ হয়। তাৰপিছত তাত অকণমান কচুৰি মেথি দি দিছোঁ। এইখিনি দিয়া হোৱাৰ পিছত মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈ লৈছোঁ। আপুনি কুৰাছেৰে মিক্সো কৰিব পাৰে, হাতেৰে মিক্স কৰিব পাৰে। আপোনাৰ যিটো সুবিধা হয় সেইটোৱে কৰিব। মই হাতেৰে কৰিছোঁ। হাতেৰে কৰি গোটেইখিনি লাড্ডু কৰি লৈ লৈছোঁ। অকণমান এটা বাটিত অ'টছ লৈ লৈছোঁ। অ'টছখিনি লোৱাৰ পিছত এনেকৈ ৰিংছৰ আকাৰ দি অ'টছখিনি লগাই দিছোঁ। এইখিনি ভালদৰে লগোৱা হোৱাৰ পিছত বেছিকৈ লগাই দিব, তেতিয়া অ'টছখিনি তাত লাগি ধৰিব। এনেকৈ মই বনাই ল'লোঁ কেইটামান। বনাই লোৱা হোৱাৰ পিছত মই গেছত টাৱাখন বহাই দিলোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে তেল তাত দি দিলোঁ আৰু গোটেইখিনি একেলগে তাত দি দিলোঁ। এনেকৈ অকণমান জুইত ভাজিলোঁ আৰু বনাই খালোঁ।